আজি মই একেবাৰে সহজ পদ্ধতিৰে কেনেকৈনো ম'ম' বনাওঁ তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। কি খবৰ সকলোৰে? আমাৰ ইয়াত বহুত ঠাণ্ডা পৰিছে জানানে, বৰষুণ দিছিলে যে। আৰু এই দেহাই মানে আজি মোক মানে এলাহ লাগিছে, কিন্তু সি মানে মোক কিবা এটা বনাবলৈ কৈ আছে। আৰু কি বনাবলৈ কৈ আছে তাৰ মুখেৰে শুনকচোন বাৰু। বহুত দিনৰ পৰা কৈ আছিলোঁ, মাক কৈছিলোঁ ম'ম' বনোৱা কৈছিল কি এক্সামৰ পিছত বনাম বুলি। চ' এতিয়া মোৰ এক্সাম শেষ হ'ল, তেতিয়াহ'লে আজি মই নেৰোঁ মাক। আৰু এটা কথা, মায়ে মানে বৰ ধুনীয়া ম'ম' বনায়। এতিয়া মানে 2-3 বছৰমান হ'লেই বনোৱাই নাই। দেখিছে তেল মাৰিছে একদম, আৰু যিয়ে নহওক বনাওঁগৈ একদম মানে থুলমূলকৈ বনাম আৰু। থুলমূলকৈ নহয়। এয়া লৈ ল'লোঁ ময়দা, জোখমতে ময়দা লৈ লৈছোঁ। আৰু ইয়াতে অকণমান এতিয়া মই নিমখো দি দিছোঁ। অকণমান ইয়াতে দিম ৰিফাইন তেল। আৰু এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'লোঁ। মই সানি ল'লোঁ আৰু এতিয়া অলপ সময় মই এনেকৈ ঢাকি ৰাখিম। আৰু এইখিনি সময়তে মই চাটনিটো ৰেডি কৰি লওঁ আৰু ইয়াৰ মাজত দিবলগীয়া পাচলিখিনি ঠিক ঠাক কৰি লওঁ। এয়া চাটনিটো বনাই লৈছোঁ। প্ৰথম বিলাহী লগত দিছোঁ আদা, নহৰু, পিঁয়াজ আৰু অকণমান জিৰা, নিমখ, হালধি বছ সিমানেই। জ্বলা নাই কৰা, যিহেতু দেহাই বেছি জ্বলা খাব নোৱাৰে। এইফালে কেৰাহী গৰম হৈ গ'ল আৰু ইয়াতে মই এতিয়া অলপমান বাটাৰ দি দিম। আচলতে বাটাৰে দিব লাগিব বুলি কথা নাই বাৰু, ৰিফাইনো দিব পাৰি, কিন্তু মই আৰু বাটাৰে দি দিছোঁ। ফ্ৰিজত থোৱা যে একেবাৰে টান হৈ আছে, বহুত বেছি দিয়াৰ প্ৰয়োজন নাই, অকণমান দিলেই হৈ যায়। আৰু এতিয়া ইয়াতে মই দি দিম কাটি ৰখা আদা, নহৰুৰ অকণমান সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। আৰু ইয়াতে দি দিম এয়া অলপমান সৰুকৈ কাটি ৰখা পিঁয়াজ, যোনটো একেবাৰে কমাই দিছোঁ। আৰু এইখিনি বহুত বেছি ভজাৰ প্ৰয়োজন নাই বাৰু। ইয়াতে মই দি দিছোঁ এয়া বন্ধাকবি আৰু গাজৰ বা এনেকুৱা হেৰি থাকিলে দিব পাৰি। গাজৰ নাছিলে মোৰ, বন্ধাকবিয়ে দি দিলোঁ এইকাৰণে। আচলতে মোক কি বহুত দিনৰ পৰা কৈ আছে, কিন্তু মানে সেই আৰু এলাহ লাগে। এলাহতে আজি বোলো নহয় আৰু ইমান কৈ আছে বনাই দিওঁ। ইয়াতে এতিয়া অকণমান নিমখ দি দিছোঁ। অকণমানি সৰু চাই জলকীয়া এটা অকণমান কাটি দিছোঁ।